নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এই এছামিছ আউট নলেজ চেনেলত স্বাগতম জনাইছোঁ। বন্ধুসকল, এই চেনেলটো কেৱল আপোনালোকৰ বাবেই হয়। বন্ধুসকল, মোৰ চেনেল নহয়, এই চেনেলটো কেৱল আপোনালোকৰ বাবেই। বন্ধুসকল, মই ইয়াত বিভিন্ন ধৰণৰ জেনেৰেল নলেজ মই আপোনালোকৰ বাবে লৈ আনিম। বন্ধুসকল, আজিৰ প্ৰথম জেনেৰেল নলেজ আউট নলেজ হিচাপে মই লৈ আনিছোঁ স্বৰাজ আইন। আচলতে এই স্বৰাজ আইনটোনো কি বস্তু আপোনালোকে জানেনে? হয় বন্ধুসকল, স্বৰাজ আইনটো হোটেলত প্ৰযোজ্য হোৱা এটা আইন, আৰু এই আইনখন প্ৰণয়ন কৰা হৈছিলে 1867 চনত। 1867 চনত এই আইনখন প্ৰণয়ন কৰা হৈছিলে, আৰু সেই তেতিয়াৰ পৰা বৰ্তমানলৈকে গোটেই বিশ্বৰ হোটেলতে এই আইনখন প্ৰযোজ্য। আৰু ইয়াত বন্ধুসকল 3টা অনুচ্ছেদ আছে: 5 নং অনুচ্ছেদ, 7 নং অনুচ্ছেদ আৰু 8 নং অনুচ্ছেদ। বন্ধুসকল, 5 নং অনুচ্ছেদ অনুসৰি সকলো হোটেল, ৰিজৰ্ট অথবা গেষ্ট হাউচ কৰ্তৃপক্ষই তেওঁলোকৰ ব্যৱসায়স্থলীত বাহৰ পাতি থকা গ্ৰাহকৰ সম্পূৰ্ণ নাম ঠিকনা পঞ্জীয়ন কৰি এটা কপি জিলা দণ্ডাধীশ নাইবা কৰ্তব্যৰত বিষয়াক জমা দিব লাগে। আৰু অনুচ্ছেদ 8 নং অনুসৰি প্ৰত্যেক দিনাই গ্ৰাহকৰ নাম ঠিকনা পঞ্জীয়ন সন্দৰ্ভত এটা কপি দণ্ডাধীশক জমা দিব লাগে। আৰু 7 নং অনুচ্ছেদ অনুসৰি তেওঁলোকৰ হোটেল বা প্ৰতিষ্ঠানত যদি কেনেবাকৈ কোনোবা গ্ৰাহকৰ মৃত্যু ঘটে তেনেহ'লে ওচৰৰ থানাত অৱগত কৰিব লাগে। বন্ধুসকল, এয়ে আছিলে স্বৰাজ আইন, হোটেলত প্ৰযোজ্য হোৱা এটা আইন। গতিকে বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো ভাল পালে। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। বন্ধুসকল, মোৰ প্ৰথম ভিডিঅ', আৰু এই ভিডিঅ'ত মই 1000 লাইক আৰু 100টা ছাবস্ক্ৰাইবাৰ পাব লাগিব, আৰু তেতিয়াহে মই নতুন ভিডিঅ' আপলোড কৰিব পাৰিম। বন্ধুসকল, আপোনালোকে মোক মৰম কৰক, আপোনালোকে মোক ছাপৰ্ট কৰক, তেতিয়াহে মই আপোনালোকৰ বাবে ভাল জেনেৰেল নলেজ মই লৈ আনিব পাৰিম। ঠিক আছে বন্ধুসকল, লগ পাম আকৌ এটা নতুন আউট নলেজ ভিডিঅ'ত। বাই বন্ধুসকল, জয় আই অসম।